নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি শিকিম নাভি এপত কেনেকৈ ইনভেষ্ট কৰে মিউচুৱেল ফাণ্ডত। তেন্তে বলক ভিডিঅ'টো শেষলৈকে চাওক। লেটছ ষ্টাৰ্ট। আপুনি মোবাইলত নাভি এপটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ফোন নাম্বাৰ আৰু পেন কাৰ্ড দি পেলাই লগ ইন হৈ ল'ব। লগ ইন হোৱাৰ পিছত আপোনাৰ তলত অপশ্যন পাব ইনভেষ্ট। ইনভেষ্টমেণ্টত যাব। মই ইয়াত অলৰেডি 500 আপোনাৰ মিউচুৱেল ফাণ্ডত ইউজ কৰি থৈছোঁ। দুটা মিউচুৱেল ফাণ্ডৰ মিলাই মই 500 ইউজ কৰি থৈছোঁ। ইয়াত ৰিটাৰ্ণটো চবচে বেছি এঞ্জেল1 এইবিলাক বাকীবিলাকতকৈ আপোনাৰ নাভি এপছত আপোনাৰ ৰিটাৰ্ণটো হাইষ্ট ৰিটাৰ্ণ আহে। ইয়াত আপোনাৰ 60 আপলৈকে আছে। তো বেলেগ এপছত আপোনাৰ 30, 34, 25 ইমানটোৱে ৰিটাৰ্ণ পায়, কিন্তু ইয়াত 50, 60 আপলৈকে ৰিটাৰ্ণ পোৱা আছে। নাভি মিড কেপ আছে, নাভি 50 ফাণ্ড আছে, নেক্সট 50 ইণ্ডেক্স ফাণ্ড আছে। সেইবিলাকত আপোনাক আজি শিকিম কেনেকৈ আপুনি ইউজ কৰিব। ইয়াত আপুনি মিনিমাম 10 ৰুপিছৰ পৰা ইনভেষ্ট কৰিব পাৰে। ওৱান টাইমো কৰিব পাৰে, SIPও কৰিব পাৰে। মই ওৱান টাইম কৰোঁ। আপুনি SIP কৰিলে আপোনাৰ ইমান অপশ্যন আছে, আপুনি কৰিব পাৰে কিমান দিনৰ কাৰণে। ওৱান টাইমত কৰিলে আপুনি জাষ্ট 100 কৰি ল'ব। OTP আহিব, OTP এড কৰিব। তাৰপিছত আপোনাৰ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ যোনটো আপোনাৰ লিংক থাকে, আপোনাৰ গুগল পে' ফোনপে' যোনটো আপোনাৰ লিংক থাকিব তাত যাব। অপশ্যন আহি যাব ইয়াত, আপুনি তাত ক্লিক কৰি দিব যোনটো আপোনাৰ আছে। অলপ টাইম লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ যোনটো আপোনাৰ গুগল পে' ফোনপে' থাকে তাত আপোনাৰ যাব। তাত আপুনি গৈ পে' কৰিব ধুনীয়াকৈ আপোনাৰ পাছৱৰ্ড দি পে' কৰি দিব। ইয়াত আপুনি যিমানটো এড কৰিব তাত আপোনাৰ অট'মেটিক আহিয়ে যাব। থাৰ্ড পাৰ্টি এপছ হ'লেও আপোনাৰ সেইটো ডাইৰেক্ট অ'পেন হৈ যাব নিজে। আপোনাৰ অ'পেন হৈ যোৱাৰ পিছত আপুনি ডাইৰেক্ট পে' কৰি দিব। পে' কৰাৰ পিছত ইয়াত মই ফোনপে'ৰ পৰা পে' কৰি দিলোঁ। পে' কৰাৰ পিছত ছাকচেছফুল হৈ গ'ল পে'মেণ্ট। এতিয়া মই 100 ৰুপিজ পে'মেণ্ট কৰিছিলোঁ। মই আগতে 500 কৰা আছে, এতিয়া 100 কৰিছোঁ। আপোনাৰ মেছেজ আহিব, এইটো ডিনাই কৰি দিব। তাৰপিছত আপুনি নেক্সট আপোনাৰ ইয়াত নাভি এপছত অট'মেটিক আহি যাব। প্লিজ ৱেইট কৰি আছে, অলপ ৱেইট কৰিব 2 ছেকেণ্ড। তাৰপিছত আপোনাৰ ছাকচেছফুল আহি যাব পে'মেণ্ট ছাকচেছফুল হোৱাৰ পিছত আপোনাৰ ইয়াত অৰ্ডাৰটো আপোনাৰ কমপ্লিট হৈ যাব। অৰ্ডাৰটো কমপ্লিট হোৱাৰ লগত এইটো আপোনাৰ লগতে আপোনাৰ এড হৈ নাযায়। অলপ টাইম ইয়াৰ অৰ্ডাৰ্ছত থাকিব, প্ৰগ্ৰেছ হৈ থাকিব, ইন প্ৰগ্ৰেছ। মই ইয়াত 500টো আগত কৰিছিলোঁ, সেইটো কাৰণে পৰ্টফলিঅ'ত 500 ওলাই আছে। আপুনি তলৰ ৰিটাৰ্ণ কিমান আহিছে সেইটো ওলাইছে। অৰ্ডাৰটো আপুনি এতিয়া কৰাটো ইয়াত ওলাই থাকিব। আপোনাৰ 12 ঘণ্টা 13 ঘণ্টাৰ পিছত সি নিজে আপোনাৰ পৰ্টফলিঅ'লৈ গুচি যায়। SIP কৰিলে SIPত থাকিব। মই ওৱান টাইম কৰিছোঁ, সেইটো কাৰণে মোৰ পৰ্টফলিঅ'ত আছে। আগত মই 499 কৰা আছে ইনভেষ্ট। আপোনাৰ 511 হৈ আছে, ৰিটাৰ্ণ আহি আছে। কালি কৰিছোঁ, এদিনত মোৰ 11 ৰুপিজ ৰিটাৰ্ণ আহিছে। ইয়াত আপোনাৰ চাব পাৰে 3 মান্থত কিমান ৰিটাৰ্ণ আহিব, 6 মান্থত কিমান ৰিটাৰ্ণ আহিব। গ্ৰাফটো আপুনি এৰ'টোত ক্লিক কৰি দিলে আপোনাৰ গ্ৰাফ ওলাই যায়। তাৰপৰা আপোনাৰ অৰ্ডাৰ আছে, অৰ্ডাৰটো ইন প্ৰগ্ৰেছ দেখাই আছে। তলত মই কোনকেইটা ফাণ্ডত কিমান ৰিটাৰ্ণ আহি আছে সেইটোও দেখা পাব। ট্ৰানজেকশ্যন হিষ্ট্ৰী চাব পাৰিব। তলত আপুনি চেল কৰোঁ বুলি ক'লে চেলো কৰিব পাৰে। ইনভেষ্টমেণ্টত আপোনাৰ ওৱান টাইম কৰিব পাৰে আৰু SIPও কৰিব পাৰে। SIPটো বহুত টাইমৰ কাৰণে হয়, সেইকাৰণে মই ওৱান টাইম কৰিছোঁ নিজে। ইয়াৰ ৰিটাৰ্ণটো হাইষ্ট ৰিটাৰ্ণ আহে। বাকী এপছবিলাকতকৈ হাইষ্ট ৰিটাৰ্ণ আহিব আপোনালোকৰ। আৰু ইয়াত জেনিউন হয় 100%। ইয়াত আপোনাৰ পইচাটো কেতিয়াও কমি নাযায়, বাঢ়িবহে আপোনাৰ। আপুনি ইয়াত তললৈ স্ক্ৰল কৰিলে আপুনি পূৰা ইয়াত যিমানখিনি আছে আপোনাৰ মিউচুৱেল ফাণ্ড গোটেইখিনি স্ক্ৰল কৰিব পাৰিব। কোনটোত কিমান আপোনাৰ ৰিটাৰ্ণ আহি আছে সেইখিনি চাব পাৰিব। চাওক আপোনাৰ 58 আছে, ইয়াত 26ও আছে। আপুনি হাইষ্ট ৰিটাৰ্ণকেইটা দিলে হাইষ্ট ৰিটাৰ্ণ আহিব, কমকেইটা দিলে কমত আহিব। মই দুটাত কৰিছোঁ, নাভি 50 ইণ্ডেক্স ফাণ্ড আৰু নাভি হাইষ্ট যোন দুটা আছে সেই দুটাত কৰিছোঁ। ইয়াত লগত আপোনাৰ ডিজিটেল গ'ল্ডো আছে, গ'ল্ডো কিনিব পাৰে আপুনি। গ'ল্ডতো এনেকৈ আপুনি গ্ৰাফ চেক কৰিব পাৰে কিমান আছে। গ'ল্ডত আপোনাৰ প্ৰাইচটো ইমান বেছি নাবাঢ়ে, মিউচুৱেল ফাণ্ডত আপোনাৰ প্ৰাইচটো বেছি বাঢ়ে। ইয়াত আপোনাৰ 1%, 2%কৈ বাঢ়ি থাকে। মই ইয়াত আগতে গ'ল্ড কিনা আছে ট্ৰানজেকশ্যন হিষ্ট্ৰীত। গ'ল্ড কিনি চেল কৰিব পাৰি। বছ আপুনি 3 মান্থ 1 ইয়েৰ ইমানটো ৰাখিলে অলপ বেছি ৰিটাৰ্ণ পাব, কাৰণ ইয়াত গ'ল্ডত 3 মান্থত আপোনাৰ ৰিটাৰ্ণটো কম আছে। 6 মান্থৰ পৰা 1 ইয়েৰৰ ওপৰলৈকে আপোনাৰ ৰিটাৰ্ণ বেছি আছে। হ'লেও আপোনাৰ মিউচুৱেল ফাণ্ডত বেছি আছে, 60 এবভ আছে, ইয়াত কম আছে। থেংক ইউ।